নমস্কাৰ স্বাগতম ম্যাকৰাচি বা ইউটিউব মোৰ চেনেললৈ মই কুন্তলা আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আজিও মই নিশ্চয় আপোনালোকলৈ আন এটি সৰস্ত গল্প আৰু গল্পটোৰ নাম হৈছে আন্তৰিকতা এইখিনিতে কওঁ যে এই গল্পটোৰ মূল কাহিনী ভাগ এটি সত্য ঘটনাৰ ওপৰত আধাৰিত আৰু এই গল্পটো মই আনিছোঁ বিশেষকৈ মোৰ অতি শ্ৰদ্ধাৰ শিক্ষাগুৰুসকললৈ তেন্তে হওক গল্পটো শুনো খোল খাই থকা দুৱাৰখনৰ অকণমান ফাঁকটোৰে মানুহজন সোমাই আহিল ক্ষীণকায় দুৰ্বল আগলৈ হাউলি পৰা ভাগৰুৱা যেন লগা মানুহজনক দেখি উচপ খাই উঠিল শ্ৰীমতী ভট্টাচাৰ্য উচপ খাব লগা কথাই প্ৰত্যেক সন্ধ্যাবেলাই শ্ৰীমতী ভট্টাচাৰ্যৰ ধূনা চৰুটো গোটেই ঘৰটোত ঘূৰোৱাটো এটা অভ্যাস এটা পুৰণিকলীয়া অভ্যাস সেইদিনাখনত তেওঁ তাকেই কৰিছিল আৰু গোটেই ঘৰটো ধূনা চৰুটো ঘূৰাই ঘূৰাই আগফালৰ চোতালত পৰা তুলসী জোপাটো তেওঁ ধূনা চৰুটো ঘূৰাই ভিতৰত সোমাইছিলহে তেওঁ ভিতৰ সোমাওঁতে যিটো ফাঁক হৈছিল দুৱাৰখনৰ সেই ফাঁকটোৰে মাজত সোমাই আহিছিল এজন অচিনাকি মানুহ তেওঁ আহোঁতে নিশ্চয় বাৰাণ্ডাত ওলমি থকা কলিং বেলৰ ছুইচটো দেখিছিল কলিং বেলৰ ছুইচটো দেখি তেওঁ নবজাই কেলে চিধা ভিতৰত সোমাই আহিলে সেইটো ভাবিবলগীয়া কথা ভয় খাইছিল যদিও শ্ৰীমতী ভট্টাচাৰ্যই নিজৰ মুখমণ্ডলত সেই ভাৱৰ প্ৰকাশ হ'বলৈ নিদি মানুহজনক সুধিলে আপুনি কাক বিচাৰিছেনো মানুহজনে শ্ৰীমতী ভট্টাচাৰ্যলৈ মুখলৈ কিছুমান চাই থাকিলে আৰু তাৰপিছত ক'লে মই ডক্টৰ বসন্ত কুমাৰ শৰ্মাৰ ঘৰ বিচাৰি আহিছোঁ এইটো বৰ ডক্টৰ বসন্ত কুমাৰ শৰ্মাৰ ঘৰ হয়নে তেওঁৰ কথা শুনি শ্ৰীমতী ভট্টাচাৰ্যই ক'লে এইটো ডক্টৰ বসন্ত কুমাৰৰ ঘৰ হয় কিন্তু শৰ্মা নহয় ভট্টাচাৰ্যৰহে ঘৰ তেওঁৰ কথা শুনি যেন মানুহজন কিবা চিন্তাত পৰিল মানুহজনৰ অৱস্থাটোলৈ চাই সাদৰি শ্ৰীমতী ভট্টাচাৰ্যৰ মনটো বৰ বেয়া লাগিল তেওঁ ক'লে আপুনি বহকচোন মই আপোনালৈ এগিলাচ পানী লৈ আহোঁ আপোনাক বৰ ভাগৰুৱা যেন লাগিছে ভিতৰৰ পৰা পানী গিলাচ আনি শ্ৰীমতী ভট্টাচাৰ্যই দেখে যে মানুহজনে তৃতীয় কিবা এটা চিন্তা কৰিয়ে বহি আছিল পানীগিলাচ এবাৰতে কুটকৈ পি খাই মানুহজনে শ্ৰীমতী ভট্টাচাৰ্যৰ মুখলৈ চালে তেওঁৰ পানী খোৱা ধৰণটো দেখি শ্ৰীমতী ভট্টাচাৰ্যই আকৌ সুধিলে আপোনাৰ বাৰু আৰু এগিলাচ পানী আনি দিম নেকি মানুহজনে নালাগে বুলি ক'লে আৰু সমানে সমানে কৈ গ'ল হয় আচলতে মই ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যৰ ঘৰ বিচাৰি আহিছোঁ মোৰ উপাধিটো কওঁতে ভুল হৈছে শ্ৰীমতী ভট্টাচাৰ্যই তেখেতক বহিবলৈ কৈ অধ্যাপক ভট্টাচাৰ্যক মাতিবলৈ ভিতৰলৈ গ'ল অধ্যাপক ভট্টাচাৰ্যই আগৰ দৰে সেইদিনাখনো একদম কিতাপৰ মাজত কিবা এটা মন দি পেলাই লিখি আছিলে অতি মনোযোগেৰে লিখি থকাৰ পৰা তেওঁ শ্ৰীমতীৰ কথা শুনি উঠি আহিলে সেই মানুহজনক লগ কৰিবলৈ ড্ৰয়িং ৰুমলৈ অধ্যাপক ভট্টাচাৰ্যক দেখি মানুহজনে কিছুমান তেওঁৰ মুখলৈ চাই থাকিল আৰু তাৰপাছত কিবা এটা মনত পৰাৰ দৰে খবজপকৈ উঠি অধ্যাপক ভট্টাচাৰ্যৰ ভৰি চুই সেৱা কৰিলে আৰু অধ্যাপক ভট্টাচাৰ্যক সুধিলে এয়া বাইদেউ নহয়নে হয় বুলি ক'লত শ্ৰীমতী ভট্টাচাৰ্যৰ ভৰি চুই তেওঁ সেৱা কৰিলে আগন্তুকক চিনি নাপায় অধ্যাপক ভট্টাচাৰ্যই সুধিলে ঈশ্বৰে মংগল কৰক কিন্তু আপুনি কোন মই আপোনাক ঠিক চিনি পোৱা নাই অধ্যাপক ভট্টাচাৰ্যৰ কথাত মানুহজনে ক'লে ছাৰ আপুনি মোক তুমি বুলি ক'ব মই এটা সময়ৰ আপোনাৰ ছাত্ৰ মোৰ নাম জগত ভূঞা বাইদেউ আপোনাক আমি পোৱা নাই আমি আপোনালোকৰ বিয়া আগতে পাছ কৰি ওলাই আহিছোঁ জগত ভূঞা বুলি কোৱাৰ লগে লগে প্ৰখৰ স্মৃতিসম্পন্ন অধ্যাপক ভট্টাচাৰ্যৰ এটা চেহেৰালৈ মনত পৰিল কিন্তু সেই চেহেৰা আৰু এই চেহেৰাৰ মাজত আছিল অনেক পাৰ্থক্য হোৱাটো স্বাভাৱিক কথাই আচলতে চেহেৰাৰ পৰিৱৰ্তন দুইজনৰ শৰীৰলৈ আহিছিল অধ্যাপক ভট্টাচাৰ্যৰো আৰু তেওঁৰ ছাত্ৰৰো আৰু এয়া আছিল কেৱল সময়ৰ খেল তেখেতসকলক বহিবলৈ গৈ শ্ৰীমতী ভট্টাচাৰ্যই পাকঘৰলৈ গ'ল চাহ বনোৱাৰ উদ্দেশ্যে প্ৰখৰ স্মৃতিসম্পন্ন অধ্যাপক ভট্টাচাৰ্যই তেওঁ ভবা সেই ছাত্ৰজনৰ লগত এই ছাত্ৰজন হয়নে নহয় মিলাবলৈকে মানে প্ৰমাণ চাবলৈকে সুধিলে তুমি লখিমপুৰৰ আছিলা নহয়নে তুমি লখিমপুৰৰ ল'ৰা আছিলা অতি শান্ত শিষ্টভাৱে লাহে লাহে মানুহজনে উত্তৰ দিলে হয় ছাৰ মোৰ ঘৰ লখিমপুৰত অধ্যাপক ভট্টাচাৰ্যই তেওঁক আকৌ ক'লে তুমি বৰ ভাল ফুটবল খেলিছিলা নহয়নে তুমি আৰু সেই শিৱসাগৰৰ অতনু তোমালোক দুয়োটাইতো বৰ ভাল ফুটবল খেলিছিলা তোমালোকে কেইবাবাৰো হোষ্টেললৈ পুৰস্কাৰ আনিছিলা পিছত সেই অভ্যাসবোৰ ৰাখিছিলা নাই ইতিমধ্যে শ্ৰীমতী ভট্টাচাৰ্যই হাতত চাহৰ ট্ৰে লৈ সেইখিনি ঠাই পাইছেহি তেখেতে চাহ আৰু চাহৰ লগত খাব লগা বস্তুখিনি সুন্দৰকৈ সজাই মানুহজনৰ আগত দি তেখেতক খাবলৈ ক'লে আৰু অধ্যাপক ভট্টাচাৰ্যকো চাহ একাপ যাচিলে চাহৰ লগত খাবলৈ দিয়া বস্তুখিনিলৈ চাই অতি নিৰ্লিপ্তভাৱে মানুহজনে উত্তৰ দিলে
ছাৰ আপুনি কোৱা কথাখিনি মই একো কথা মনত পেলাব পৰা নাই। আচলতে ছাৰ আজিৰ পৰা 2 বছৰ আগতে মোৰ এটা দুৰ্ঘটনা হৈছিল আৰু সেই দুৰ্ঘটনাটোৰ ফলত মই খুব কথা পাহৰোঁ। কেতিয়াবা অকস্মাত মোৰ কথাবোৰ মনত পৰে, কিন্তু পিছ মুহূৰ্তত মই পাহৰি যাওঁ। আপুনি যে কৈছে ছাৰ কথাবোৰ মই একো মনত কৰিব পৰা নাই। তেওঁৰ কথা শুনি চাহৰ ট্ৰেখন পাকঘৰলৈ থ'বলৈ যোৱা শ্ৰীমতী ভট্টাচাৰ্যৰ খোজ ঠাইতে থমকি ৰ'ল। অধ্যাপক ভট্টাচাৰ্য দম্পতীয়ে ইজনে সিজনৰ মুখলৈ চালে। মানুহজনে আকৌ প্ৰশ্ন কৰিলে অধ্যাপক ভট্টাচাৰ্যক, ছাৰ মই কিমান চনত পাছ কৰি ওলাইছিলোঁনো? তেওঁৰ প্ৰশ্নত অধ্যাপক ভট্টাচাৰ্যই অতি গহীনভাৱে ক'লে, তোমালোক 1969 চনৰ আছিলা, সেই বেটছটোৰ আছিলা। মানুহজনে ইতিমধ্যে চাহ খোৱা আৰম্ভ কৰিছিল। মানুহজনে আকৌ প্ৰশ্ন কৰিলে, ছাৰ মই অৱসৰ ল'লোঁ নহয়নে? তেওঁৰ সোধা প্ৰশ্নবোৰত অধ্যাপক দম্পতীৰ মুখবোৰ সুৰ হৈ গৈছিল। অধ্যাপক ভট্টাচাৰ্যই তেওঁক প্ৰশ্ন কৰিলে, তুমি এতিয়া ক'ত থাকা, মানে তুমি এতিয়া ক'ৰ পৰা আহিছা? উত্তৰত মানুহজনে ক'লে, ছাৰ মই এতিয়া কাহিলীপাৰাত থাকোঁ, কাহিলীপাৰাৰ পৰা আহিছোঁ। অধ্যাপক ভট্টাচাৰ্যই আকৌ সুধিলে, কাহিলীপাৰাৰ পৰা তুমি ইয়ালৈ যে আহিছা, মানে তুমি কেনেকৈ গম পালা মই ইয়াত থাকোঁ বুলি? তোমাক কোনে ক'লে? আৰু তোমাৰ মোৰ ঘৰটো উলিয়াওঁতে কষ্ট হোৱা নাছিলনে? তুমি কোনো অসুবিধা পোৱা নাছিলানে? মানুহজনে উত্তৰত কৈছিল, ছাৰ কোনোবাই কৈছিল আপুনি ইয়াত আছে বুলি, কিন্তু কোনে কৈছিল মোৰ এতিয়া মনত পৰা নাই। ছাৰ অলপতো অসুবিধা হৈছিলে আপোনাৰ ঘৰটো উলিয়াওঁতে, কিন্তু মই আটাক সুধি আপোনাৰ ঘৰটো উলিয়ালোঁ। এজন মানুহ বাটতে লগ পাইছিলোঁ, তেওঁক মই আপোনাৰ ঘৰটো সুধোঁতে কৈছিলে, মানে আপোনাৰ কথা সুধোঁতে কৈছিলে যে এনেকুৱা এজন মানুহ আমাৰ অঞ্চলত থাকে আৰু তেওঁ সকলোৱে প্ৰফেচাৰ চাহাব বুলিয়ে মাতে, কিন্তু আপুনি কোৱা মানুহজন হয়তো সেইজন হ'বও পাৰে নহ'বও পাৰে বুলি কৈ তেওঁ তেওঁৰ বাইকত উঠাই মোক আপোনালোকৰ ঘৰৰ আগত ৰখালে আৰু ৰখাই আপোনালোকৰ ঘৰটো দেখুৱাই ক'লে যে এইজনে আপুনি কোৱা মানুহজনৰ লগত বহুত মিল আছে, এই ঘৰৰ মানুহৰ মানুহজনৰ লগত। আপুনি গৈ চিনাকি হওক, হয়তো সেইজন মানুহে হ'ব পাৰে। আৰু পঢ়াও যে ডক্টৰ থাকে সেই কথাটো মই এই মানুহজন আমাৰ অঞ্চললৈ অহাৰ পাছলৈ গম পাইছিলোঁ। আৰু ছাৰ সঁচাকৈ আপুনি এই মানুহজন। ডক্টৰ ভট্টাচাৰ্যই আকৌ প্ৰশ্ন কৰিলে মানুহজনক, তুমি যে ইয়ালৈ আহিছা, তুমি কেনেকৈ আহিলা, মানে কাৰ লগত আহিছা? মানুহজনে উত্তৰ দিলে, ছাৰ মই অকলেই আহিছোঁ, মই খোজকাঢ়ি আহিছোঁ। উচপ খাই উঠিল ভট্টাচাৰ্য দম্পতী। অধ্যাপক ভট্টাচাৰ্যই আকৌ সুধিলে, তুমি কাহিলীপাৰাৰ পৰা লখৰালৈ খোজকাঢ়ি আহিছা, ইমান দূৰ বাট, তাকো অকলে? যদি তোমাৰ বাটত কিবা এটা হ'লহেঁতেন, মানে তুমি যদি বাট ভুল কৰিলাহেঁতেন, তেতিয়াহ'লে তুমি কি কৰিলাহেঁতেন? তুমিতো কথাবোৰ প্ৰায় পাহৰিয়ে গৈছা বুলি নিজে কৈছা। মানুহজনে তেতিয়া তেওঁৰ হাতত থকা বেগটোৰ খচমচকৈ শব্দ কৰি কেইটামান বস্তু উলিয়াই দেখুৱালে। ক'লে, ছাৰ ইয়াত এটা টৰ্চ, এটা মোবাইল, মোৰ আই কাৰ্ড আৰু এটা সৰু দৰৱৰ বটল আছে। এইকেইটা ছাৰ মই কেতিয়াও নিৰোঁ। এইটো কিন্তু অধ্যাপক ভট্টাচাৰ্যৰ প্ৰশ্নৰ উত্তৰ নাছিল। তেওঁলোক দুই চিন্তাত পৰিল। ইতিমধ্যে ৰাতি হৈ আহিছে, এই মানুহজন ঘৰলৈ উভতি যাব কেনেকৈ? অধ্যাপক দম্পতীহালৰ ঘৰত তৃতীয়টা পানী নাই যে কাৰোবাৰ ক'ব যে যা এই মানুহজনক থৈ আহাগৈ। শ্ৰীমতী ভট্টাচাৰ্য ভিতৰলৈ গ'ল আৰু এখন নতুন গামোচা আনি মানুহজনক দিলে আৰু ক'লে, আপুনি কিন্তু আগৰবাৰ আহিলে আপোনাৰ পত্নীক লৈ আহিব দেই। আপুনি যে আহিছে আজি আমাৰ ঘৰলৈ, আপোনাৰ ঘৰত কোনোবাই গম পায়নে? মানে আপুনি কাৰোবাক জনাই আহিছেনে, আপোনাৰ পত্নী বা পৰিয়ালৰ আন কাৰোবাক? সেই একেই নিৰ্লিপ্তভাৱে মানুহজনে উত্তৰ দিলে, মই যদি কৈ আহিছোঁ মোৰ মনত নাই, আৰু যদি মই নাই কোৱা মোৰ তেতিয়াও মনত নাই। তেওঁক সোনকালে বিদায় দিয়াটোৱে উচিত হ'ব বুলি ভাবি অধ্যাপক ভট্টাচাৰ্যই ক'লে, তুমি এতিয়া যোৱাটোৱে ভাল হ'ব নেকি? ৰাতি হৈ আহিছে, গাড়ী মটৰৰ অসুবিধা হ'ব। তুমি এটা কাম কৰা নহ'লে, তোমাৰ ফোনটোৰে ঘৰলৈ ফোন কৰি জনাই দিয়া যে তুমি ইয়াত আছা। মানুহজনে ফোনটো উলিয়ালে আৰু ফোন কৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁ ফোন কৰিব নোৱাৰিলে। তেওঁৰ অৱস্থাটো দেখি তেওঁক অলপ সহজ কৰাৰ উদ্দেশ্যৰে অধ্যাপক ভট্টাচাৰ্যই আকৌ ক'লে, নহ'লে এটা কাম কৰা, তুমি মোৰ ফোন নম্বৰটো লোৱা, মই কৈ যাওঁ, তুমি তোমাৰ ফোনটোৰ পৰা মোৰ ফোনটোলৈ এটা ফোন কল কৰি দিয়া, আৰু তুমি যেতিয়া ফোন মোক কৰিবা তেতিয়াহ'লে তোমাৰ নম্বৰটো মই পাই যাম আৰু আগলৈ আমি কথা পাতিব পাৰিম ফোনত। মানুহজনে সেইটো কামো কৰিব নোৱাৰিলে। অৱশেষত মানুহজনে তেওঁলোকৰ পৰা বিদায় লৈ গ'লগৈ। তেওঁ যোৱাৰ লগে লগে অধ্যাপক ভট্টাচাৰ্যই 1969 চনৰ বেটছৰ আন এজন ছাত্ৰলৈ ফোন কৰি
আগন্তুকৰ সবিশেষ কথা ক'লে আৰু তেতিয়া সেই ছাত্ৰজনে ক'লে হয় ছাৰ আজি 2 বছৰ আগতে তাৰ লগত এটা দুৰ্ঘটনা ঘটিছিল আৰু ঘটাৰ কাৰণে তাৰ স্মৃতিশক্তি লোপ পাইছে সি হঠাৎ কথাবোৰ মনত পেলাব পাৰে কিন্তু পিছমূৰত সি পাহৰি যায় সি তেতিয়াই কৈছিল আপোনাক লগ কৰিব অহাৰ কথা কিন্তু মইহে অনা নাছিলোঁ তাৰ অৱস্থাটো দেখি আজি হয়তো সি গুচি আহিলে ছাৰ তাৰ ছোৱালীৰ ফোন নম্বৰটো কিন্তু মোৰ লগত আছে অধ্যাপক ভট্টাচাৰ্যই ক'লে তেতিয়াহ'লে এটা কাম কৰা তুমি ছোৱালীজনীক ফোন কৰি কৈ দিয়াচোন যে তেওঁ এইমাত্ৰ আমাৰ ঘৰৰ পৰা ওলাই গৈছে ইতিমধ্যে ৰাতি হৈ আহিছে আমাৰ বৰ চিন্তা লাগিছেহে আৰু শুনা তেওঁ ভালে ভালে ঘৰ গৈ পালেনে নাই তুমি কিন্তু মোক খবৰটো জনাবা দেই যিমানেই ৰাতি নহওক কেলে ভূঞা ভালে ভালে ঘৰ গৈ পালেনে নাই খবৰটো যেন আমাক জনোৱা কথাষাৰ কৈ অধ্যাপক ভট্টাচাৰ্য আৰু শ্ৰীমতী ভট্টাচাৰ্যই অন্তৰে প্ৰাৰ্থনা কৰিলে যাতে সেই মানুহজনে কোনো বিপদত নপৰাকৈ তেওঁ ঘৰ গৈ পায়গৈ মোবাইল ফোনটো ডাইনিং টেবুলৰ মাজত থৈ অধ্যাপক দম্পতী মোবাইলটো দুয়োফালে অপেক্ষা কৰি ৰ'ল এইমাত্ৰ ফোন বাজিব আৰু খবৰ আহিব ভূঞাৰ পৰিয়ালৰ পৰা ছাৰ দেউতা ভালে ভালে ঘৰ আহি পালেহি কি বিড়ম্বনা এফালে ছাত্ৰৰ গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু আনফালে গুৰুৰ ছাত্ৰৰ প্ৰতি মৰম আৰু দায়িত্ববোধ সকলো পাহৰা সেই ছাত্ৰজনী অধ্যাপক ভট্টাচাৰ্যক কৈছিল তেতিয়া যেতিয়া শ্ৰীমতী ভট্টাচাৰ্যই তেওঁ গামোচাখন উপহাৰ হিচাপে দিছিল দুচকু চলচলীয়া কৰি সেই সকলো কথা পাহৰি যোৱা সেই ছাত্ৰজনে কৈছিল ছাৰ বাইদেউ আজি মোৰ কিমান ভাগ্য ভাল নহয়নে আজি শিক্ষক দিৱস নহয় জানো শিক্ষক দিৱসৰ দিনাই মই মোৰ আটাইতকৈ প্ৰিয় গুৰু আৰু গুৰু পত্নীৰ পৰা উপহাৰ আৰু আশীৰ্বাদ দুয়োটা পাইছোঁ কিন্তু মোৰহে একো অনা নহ'ল তেওঁ কোৱা এই কথাকেইটা দুয়োজনৰে কাণত বাজি আছিল তেতিয়াও আৰু এতিয়াও যদি গল্পটো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ